हेलो अस्सलामु आलाइकुम नमस्कार সকলকে স্বাগতম জনাইছো ৰাজীৱছ ব্লগত মই আজি যাবলগীয়া হ'ব হেৰিত ইয়াতে ৰিনক বোলা এখন লোকেল মাৰ্কেট আছে খোলা বজাৰ হয় সেইখন কেৱল মানডে বন্ধ থাকে আৰু সপ্তাহটোৰ গোটেই কেইটা দিন খোলা থাকে 3টা বা 4টা বজালৈকে ভাটিবেলা তো মই এতিয়া যাম সেইখন বজাৰত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বজাৰখন কেনেকুৱা কি পায় তাতে কেনেকৈ দাম হেবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু মই কিছুমান ভেজিটেবল কিনিবলগীয়া আছে শাক সবজি আৰু হেবিলাক কিনি কিনে আনিম আৰু মই কেইটামান ফ্ৰুইটছ আনিম ষ্ট্ৰবেৰী চেৰি নতুনকৈ ওলাইছে মানে ইয়াতে সামাৰ আহিলে তো ষ্ট্ৰবেৰী চেৰি ওলাইছে যদি ইয়াৰে লোকেল গছবোৰত চেৰিবোৰ এতিয়াও হোৱা নাই মই দেখাবলৈ চেষ্টা কৰিম চেৰিবোৰ টিকুট টিকুট হৈ আছে কি জানি মই কেইদিনমান আগতে দেখিছিলোঁ তো সেইবোৰ দেখাব চেষ্টা কৰিম আৰু মই বজাৰৰ পৰা চেৰি আৰু ষ্ট্ৰবেৰী কিনিম চাই থাকিব বজাৰখনত আৰু গাখীৰ আনি কিনে কেতিয়াবা স্মুথি বনাম এইটো দেখাম আপোনালোকক বাৰু মই তো লগ পাই আছোঁ বজাৰত বুম মোৰ এতিয়া কেনে হৈছে মৰ্নিং ৱাক কৰি মই আহা যেন হৈছে তো মই মৰ্নিং ৱাকহে কৰি আছোঁ বজাৰখনলৈ গৈ আছোঁ আৰু মৰ্নিং ৱাক চাই থাকিব ৰাস্তাটো কেনেকুৱা হৈছে এই ৰাস্তাখন ইমান ধুনীয়া চাৰিওপিনে গছ এইবিলাক ধুনীয়াকৈ গছবোৰ ৰোৱা আছে এইবিলাক বহুত দিন পুৰণি গছ বুলি গমেই পায় দেখাতে বহুত শকতাৱত হৈ গৈছে গছবোৰ তো আৰু এইবিলাক পুৰণা এপাৰ্টমেণ্ট হয় বহুত কোনো মানুহ নাই ইয়াতে পুৱাই হৈছে তো আৰু এনেও মানুহ যিহেতু কম পপুলেশ্যনেই কম ইয়াতে সেইকাৰণে মানুহ বহুত কম তো আমি মাস্ক নিপিন্ধিলেও হয় কেতিয়াবা যিহেতু ৰাস্তাত কেৱল অকলেই ময়েই থাকোঁ সেনেকৈ যদিও মাস্ক পিন্ধাটো ভাল আহি পালোহি সেইখন বজাৰ এতিয়া সেই বজাৰখনত কিবা কিবি কিনিম ভেজিটেবলছ ফ্ৰুইটছ সেইবিলাক কিবা কিবি কিনিম এইখনেই হয় বজাৰখন তাৰপৰা চাওক কি কিনিব পাৰি ঘৰৰ কাৰণে ফ্ৰুইটছ ভেজিটেবলছ সেনেকৈ কিনিম আৰু কিনি কিনে খাব লাগিব বনাই Здравствуйте. Можно дуя, пожалуйста? Это шпинат. Да, я знаю. Знаешь? Да. Три давайте. 3 давай. Да. А ты что, фотографируешь меня? Да. Зачем? Все? Для чего? YouTube. Эфиру? Да. Я некрасивая, бачишь, какая старенькая. Нормально. Нормально. Вы очень красивая. И сейчас. Это 10. Кинза такой, да?
Да, по пятерочке. Один давай. Один? Да. По пятерочке 5. Ой, я застала. Нравится Украина? Да. Точно? Российская можно. А? Российский можно. Чуть-чуть. হেৰিবিলাক ষ্ট্ৰবেৰীবিলাক দিছে 80 গ্ৰিফিনকৈ 80 গ্ৰিফিনত 240 টকামান হ'ব 3 মাল্টিপ্লাই বাই 3 হয় গোটেইকেইটা আৰু ইয়াতে চেৰি আছে ঢেৰ চেৰি আছে এইবিলাক তো সেই চেৰিবিলাক ইয়াতেও 80 গ্ৰিফিন পাৰ কিলো তেওঁলোকে কিনি আছে ধুনীয়াকৈ হেৰি কৰি আছে কি বুলি ৰাছিয়ানত কথা পাতি আছে মোৰ লগতো কৰোণা ভাইৰাছৰ কথা কৈ আছে আৰু দা দা তো মই এতিয়া হেৰি কিনিম ক্লুবনিক পল কিলো ফামোছ না পল কিলো দা পল কিলো মানে হেৰি হয় আধা কিলো মই আধা কিলো কিনিব খুজিছোঁ 40 গ্ৰিফিন হয় আৰু আধা কিলো মই চেৰি কিনিম এইবিলাক Он показывает, что купить. Да? দা А, выбираете, да? দা Я думаю, может, তেওঁ কৈ আছে মোক মই কিনি আছোঁ আৰু সেইবিলাক কি কিনি আছোঁ কৈ আছোঁ বুলি ভাল মানুহবোৰ বহুত ফ্ৰেণ্ডলি হয় এই দা পল কিলো মানুহবোৰ বহুত ফ্ৰেণ্ডলি হয় ইয়াৰে ভাল লাগে Далеко снимаете? Куда? দা ইউটিউব На свою туда, да? দা ইন্ডিসকে Видео не надо бросать, пожалуйста. нормально তো 80. মোৰ হ'ল 80 গ্ৰিফিন Видишь уже, на видео за границу Пожалуйста. снимают. Поменяй мне, чтобы 20 рублей у меня было. Боже мой, что мне делать? У вас нету 20-очки. মই ফুলকবি কিনিম এই ফুলকবি কয় পেটনায়া বুলি কয় 1 কেজিতে 13 গ্ৰিফিন 23 গ্ৰিফিন 23 into 3 সিমান হয় ইণ্ডিয়ান ৰুপিজ মই নাজানো মেথমেটিকত বেয়া তো ফুলকবি কিনিব খুজিছোঁ এই দোকানখনত পায় সকলো আলু বিলাহী সেইবিলাক সকলো পায় এনেকৈ আৰু অগুৰেজ বুলি কয় হেৰি এই তিয়হ এই অগুৰেজ কিনি মই 1 কেজি আৰু এই ফুলকবি এটা এই অগুৰেজটো যে কিলোগ্ৰাম Да, идем в машину. 18,50. অগুৰেজটো যে কিলোগ্ৰাম দা তো মই ফুলকবি এটা কিনিলোঁ আৰু হেৰি এটা Какие готовы? Слушай. Сварите в кляре. Це саме стандартне. да індійські осен любить індійські людей любить А фляри что ты? Яйцо і... да Так, є 16. скільки воно 34,50. পঁচাল্লিছ টকা তো মই এই দুটা কিনিলোঁ এতিয়া হৈ গ'ল মই এতিয়া কিনা হ'ল সেইটো মই সেইবোৰ বজাৰৰ পৰা কিবা কিবি কিনিলোঁ কিনি কিনে এতিয়া মই গাখীৰ কিনিম কাৰণ সেই ষ্ট্ৰবেৰী আৰু গাখীৰেৰে হেৰি কৰিব লাগিব স্মুথি বনাই কিনে খাব লাগিব তাৰ কাৰণে কিনিব খুজিছোঁ আৰু গাখীৰ মাৰ্কেটটো দেখাই দিম ইয়াতে সকলোৱে সেনেকৈ পিন্ধি আছে মাস্ক বাৰু পিন্ধিছে
সকলোৱে পিন্ধিছে, ময়ো পিন্ধিছোঁ। তো হেৰি মেইনটেইন কৰি কেনে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন হোৱা নাই বাৰু ইয়াতে, কাৰণ বজাৰ হয় এখন লোকেল বজাৰ। তো ইয়াতেনো আৰু ক'ত এইবিলাক হ'ব। কিন্তু আনফৰ্চুনেটলি ইয়াতে কৰোণা কেছেছ বহুত কমি গৈছে, সেইকাৰণে ভাল হৈছে বাৰু সেইটো। তেওঁ কি ধুনীয়াকৈ হেৰি বজাই আছে চাইছেনে? তেওঁ ধুনীয়াকৈ বজাই আছে। আৰু চাইছেনে তেওঁ ফেচ শ্বিল্ডো পিন্ধিছে, যিহেতু কৰোণাৰ কাৰণে তেওঁ বহুত কণ্টেক্টত আহিব পাৰে, সেইকাৰণে পিচ বুলি কৈছে তেওঁ। এতিয়া মই গাখীৰ কিনিম। এই গাখীৰ কিনাৰ কাৰণে ইয়াতে বজাৰ এখন আছে, খোলা বজাৰ হয়। তো মই খোলা গাখীৰে কিনিম আজি, কাৰণ সেইবিলাক গৰু হয় আৰু পিয়ৰ হয়, হোল মিল্ক বুলি কয় যে, উইথাউট এনি হেৰিত দিয়া, প্ৰিজাৰ্ভেটিভ দিয়া, তেনেকুৱা সেইবিলাক ভাল। Здравствуйте. Здравствуйте. Молоко, да, какие? Молочко Да, сколько будет? 23. Пожалуйста. Давай сметанку. Смачненько, свеженько. То এই বটলটোত 23 গ্রিফিন, পожалуйста। Она хорошо закручена. Да. এইটোত 23 গ্রিফিন দিছে। Свежая, хорошая, Да. свежая. তেওঁ কৈছে ভাল বুলি, বুঢ়ী মানুহ হয়। Пожалуйста. Спасибо. Доброго здоровья. До свидания. তো আমাৰ গাখীৰ কিনা হ'ল, এতিয়া ঘৰলৈ যাই কেনে স্মুথি বনাই খাব লাগিব। সেইবিলাকো বেছি আছে, কিবা কিবি আৰু ইয়াতে স্পাচিবা, ইয়াতে হেৰি বেচিছে, মাংসও বেচিছে, মানে সকলো আছে বজাৰখনত। ইয়াতে বজাৰখনত সকলো পায়, তেনেকৈ চাব পাৰিব। এতিয়া মই হেৰি কিনিম, কণী কিনিম। কণী কিনিব লাগিব, কিনি কিনে তাৰপিছত ঘৰত গুচি যাম আৰু, কাৰণ হ'ল বজাৰ কৰা। মই সেই পুৱাৰ পৰাই আহিছোঁ, এতিয়ালৈকে কৈ খোৱা দোৱা হোৱা নাই। আহি গ'লোঁ বজাৰ। এইখন চেণ্ট্ৰেল নি ৰিনক বুলি কয় এইখন ষ্টেটৰ। তো ইয়াতে সেনেকৈ সকলোবোৰ পায়। মই ইয়াৰ পৰা কণী কিনিম। এয়া দেখিবলৈ পাইছোঁ কণী ঢেৰ আছে। Здравствуйте. Можно нормально ভিডিঅ'? তেওঁক সুধিলোঁ ভিডিঅ' কৰিম নেকি, ক'লে কৰ, একো নাই। তাকেই যাবা এতিয়া। Сколько? 12. 20? Да. তো এইবোৰ কণী বেচিছে, তাই এতিয়া ধুনীয়াকৈ পেক কৰি দিব মোক। হেৰি হয় এইবিলাক দমাচনি হয়, এয়া মানে ঘৰৰ কণী হয়, কিন্তু আহিছেতো ফেক্টৰীৰ পৰা। ঘৰৰ কণী হ'লে এনেকৈ হেৰি কৰিবনে, চাওকচোন, এইবিলাক লিখিবনে, নিলিখে, ষ্টিকাৰ নামাৰে। তাই ধুনীয়াকৈ সেনেকৈ বান্ধি দিছে মোক। স্কুলকা বুদ্ধি 50. 50 টকা। মই 12টা কণী কিনিছোঁ,
12টাতকৈ বেছি কেইটা বা দিলে তাই মুঠতে 50 টকা ধুনীয়াকৈ এতিয়া তাই পেকেটত দি দিব হৈ গ'ল মোৰ বাচিব মোক কণী লোৱা হৈ গ'ল বজাৰ কৰা হ'ল মোৰ এতিয়া যিহেতু হৈয়ে গ'ল এতিয়া মই ঘৰলৈ গুচি যাম ধুনীয়াকৈ হৈ গ'ল আৰু মোৰ সকলো বজাৰ কৰিলোঁ